নমস্কাৰ জয় জয়তে আপোনালোকলৈ শুভকামনা জ্ঞাপন কৰিছোঁ তথা এই চেনেলটো যাতে দীৰ্ঘম্যাদী হওক চেনেলটোৰ জৰিয়তে অসমখনৰ সাংস্কৃতিক বাৰ্তাবিলাক যাতে পাই থাকক তাৰে কামনা কৰিলোঁ ধন্যবাদ কেনেকৈ আহিলে আপোনাক কোনে উৎসাহ দিলে উৎসাহটো প্ৰথমতে ক'ব লাগিব মোৰ খুৰাৰ কথা যি বৰ্তমান জীয়াই থকা নাই তেখেতে জোৰধন বৰা ঐতিহ্যমণ্ডিত আমাৰ যি ৰাসত তেখেতে বহু বছৰ ধৰি অসুৰ নাচিছিল আৰু বহুতে কয় যে তেওঁৰ পৰাই কোনোবা জেগাত জেনেটিক কোনোবা জেগাত চাগে তেওঁৰ পৰাই মোৰ গালৈকে সেই অভিনয় কলাটো অহা যদিও বা মই ৰাস চাসত বৰ বেছি জড়িত নাছিলোঁ তাৰপিছত প্ৰথম অৱস্থাত সেই ভাওনা এখনত মোক মাতিছিলে আমাৰ টিপাইদা মোৰ দাদা হৈ তেখেতে মাতি পেলাই সৰু কেইটামান চৰিত্ৰ কৰাইছিলে গতিকে সেই ভাওনা এখন প্ৰথম কৰিলোঁ আৰু তাৰপিছত লাহে লাহে তেতিয়া সৰু অৱস্থাত সৰু কিছুমান চৰিত্ৰৰ কাৰণে নাটকত যে লাগি থাকে এই তেনেকুৱা সৰু চৰিত্ৰ কৰিছিলোঁ যদিও অভিনয় অৱাকৰ্ষ বিষয়ে মই একদম জনা নাছিলোঁ তেনেকেই হ'ল তাৰপিছত লাহে লাহে অভিনয়টোক বেছিকৈ ভাল লগা হ'ল মানে কবিতা চৰ্চা আৰু অভিনয় এই দুটা বস্তু ভাল লগা হ'ল তাত পঢ়িলোঁ তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে মৰিগাঁৱৰ দিগেন মেধি ডাঙৰীয়া তেখেতৰ এখন নাটক মানে এখন নাটক কৰিছিলোঁ সেই নাটকখনৰ তেতিয়া আৰু তেতিয়ালৈকে একো জনা নাছিলোঁ তেওঁ মুঠতে মোক প্ৰথম এটা শিক্ষা দিছিল যে নাটক এনেকুৱা হয় তাৰ পিছৰ সময়ত আমাৰ মৰিগাঁৱৰ পংকজ ডেকাকে আৰম্ভ কৰি অজয় ডেকা সুশীলা দত্ত বাইদেউ তাৰপিছত সুশীল ডেকাকে আৰম্ভ কৰি আমি এতিয়া মৰিগাঁও মহাবিদ্যালয় হৈ ইউথ ফেষ্টিভেললৈ যাওঁ তেতিয়া অভিনয়টো বেছি চিৰিয়াছলি লোৱা হৈছিলে আৰু তেতিয়া আমি প্ৰথম শিকিছিলোঁ যে অভিনয় কৰিবলৈ অমুক জানিব লাগে তমুক জানিব লাগে ধন্যবাদ মই আপোনালৈ পোনপটীয়াকৈ দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ হয় চিনেমা জগত আৰু নাটকৰ মাজত কি পাৰ্থক্য আছে বাৰু অভিনয়ত হয় পাৰ্থক্য যথেষ্টখিনি আছে নাটক বুলি ক'লে আকৌ দুটা কথা আহে এটা এমেচাৰ নাটক এটা ভ্ৰাম্যমাণ নাটক আৰু এমেচাৰ নাটকৰো ভাগ বহুত আমি বিভিন্নজনৰ লগত অভিনয় কৰা আমাৰ ৰফিকুল হুছেইন ছাৰ তেখেতৰ নাট্য চিন্তাটো বেলেগ বাহাৰুল ইছলাম ছাৰৰ নাট্য চিন্তাটো বেলেগ তেনেকৈ গতিকে তাতো ভাগ কিছুমান আছে কিন্তু আপোনাৰ প্ৰশ্নটো হৈছে নাটক আৰু চিনেমাত আচলতে আমি বেছি নেচাৰেলি অভিনয় কৰিবলগীয়া হয় আৰু ইয়াত আমি কোনোবা নহয় কোনোবা জেগাত আমাক নাটকীয়তাটো লাগিবই গতিকে আমি সেই নাটকীয়তাটো নাটকত আনিবলগীয়া হয় দ্বিতীয়তে চিনেমাত যিখিনি বস্তু যিখিনি আৱেগ আমি ফুটাই তুলিবলৈ আচলতে যথেষ্টখিনি সময় পাওঁ আৰু সেইখিনিৰ কাৰণে আমি যদি কোনোবা ক্ষেত্ৰত যদি ভুলো কৰোঁ তেনেহ'লে চবটো ৰিটেক কৰা যায় কিন্তু নাটকত এটাই টেক সেইখিনি সময়ত যিটো কৰিলে তাত যদি ভুল হ'ল তাত যদি শুদ্ধ হ'ল গতিকে এইখিনি কৰিব লাগিব কিন্তু দুইটা মাধ্যমেই কষ্টকৰ মই যিহেতু মই চিনেমা কৰা নাই কিন্তু যিহেতু মই চিৰিয়েলৰ লগত জড়িত হৈ আছিলোঁ সেইটো কাৰণে মই ক'বলৈ পাৰিছোঁ আৰু তৃতীয়তে ডাঙৰ কথাটো আহিল যে আমাৰ আৱেগবোৰ বা আমাৰ অনুভূতিবোৰ নাটকত কি হয় গেলাৰীৰ পৰ্যন্ত দৰ্শকে আমি শুনা পোৱাকৈ আমাৰ মাতটো লাউড হ'ব লাগিব আৰু আগত যিবিলাক দৰ্শক বহিছে তেওঁলোকৰ কাৰণেও মই 100% অভিনয় দিব লাগিব গেলাৰীৰ দৰ্শকজনৰ কাৰণে মই 100% মই এফৰ্ট দিব লাগিব আৰু তাৎক্ষণিকভাৱে কেতিয়াবা কি হয় কিন্তু আমাৰ কেমেৰাৰ আগত যোৱাৰ লগে লগে তাত কথাটো সম্পূৰ্ণ বেলেগ হৈ পৰে তাত নেচাৰেল বস্তুটো আটাইতকৈ বেছিকৈ বিচৰা হয় আৰু তাৰ প্ৰকাৰটো বেলেগ আমি চিনেমাত যিমানখিনি বা অন কেমেৰা আমি যিমানখিনি অলপ কেতিয়াবা অভাৰ কৰিব লগা হয় তেতিয়া সীমিতকৈ কৰিবলগীয়া হয় চিৰিয়েলত আৰু তাৰ লুক তাৰ শ্বট ৱাইজ গোটেই কাৰবাৰবিলাক আচলতে বেলেগ তেনেকৈ দুইটা ধন্যবাদ আৰু নাটক আৰু নাট্যকলাৰ মাজত কি পাৰ্থক্য আছে নাটক আৰু নাট্য কলা কথাটো আচলতে নাটকৰ লগত কোনোবা ক্ষেত্ৰত জড়িত হয় কিন্তু নাট্য কলাটো বহুত ডাঙৰ বস্তু এটা তাক নাটকৰে জুখিবলৈ নোৱাৰি কেতিয়াবা কিছু নাটকৰে জুখিব নোৱাৰি কিছু নাটকত বা কিছু অভিনয়ত কলাটো থাকে যেনে কিয়নো আমাৰ অভিনয় বা নাট্য কলাকে
ঘৰত মানে 64 কলাৰ শ্ৰেষ্ঠতম কলা বুলি কৈছে কাৰণ তাত নাটক গান কবিতা সকলোবিলাক তাৰ ভিতৰত থাকে এইটো কাৰণে এতিয়া কথা হ'ল আমি সমাজক এটা সুস্থ বাৰ্তা দিব লাগিব এখন মৌলিক নাটকৰে বা এটা মৌলিক চিৰিয়েল বা চিনেমা এখনৰ স্ক্ৰিপ্টেৰে এটা আমি সুস্থিৰ এটা বাৰ্তা প্ৰদান কৰিব লাগিব সেইটো থাকিবই লাগিব মানে সামাজিক দায়বদ্ধতাটো হৈছে নাট্য কলাৰ লগত থকা বস্তু আৰু মই ভাবো যেনেকে ধৰি লওক গান আৰু গীত কেতিয়াও একে নহয় তেনেকে নৃত্য আৰু নৃত্য কলা কেতিয়াও একে নহয় য'ত সাংস্কৃতিক বা সামাজিক চেতনাবোধটো য'ত থাকে সিহে কলা কিন্তু মই কেৱল নিজৰ কাৰণে যদি কাম কৰোঁ যে মই ব্যক্তিগতভাৱে ডাঙৰ এক্টৰ এটা হ'ব লাগে মই ব্যক্তিগতভাৱে নাটক কৰিম নাটকখনত একো কাহিনী নাথাকিব কাহিনী থাকিব কিন্তু দৰ্শকক দিবলগীয়া বস্তু একো নাই কেৱল মনোৰঞ্জনৰ আহিলা সেইটো হ'লে কেৱল নাটক হ'ব নাট্য কলা কেতিয়াও হ'ব নোৱাৰে কলা বস্তুটো হৈছে সমাজৰ কাৰণে যিটো শংকৰ গুৰুজনাই কৰিছিলে আৰু বিভিন্ন নাটকতো মই নকওঁ যে কেৱল ভ্ৰাম্যমানে কলা কৰা নাই কোনোবাই কল ভ্ৰাম্যমান নাটকতো কলা আছে যেনেকে মই এতিয়া কওঁ কথাতে যে চিঞৰ নাটকখন কৰিছিলোঁ মই ভ্ৰাম্যমানত যোৱা প্ৰথমটো বৰ্ষতে হেমন্ত দত্ত ছাৰৰ তাত কলাটো কেনেকে আছে হিন্দু মুছলমানৰ মাজত সমন্বয়টো বিচাৰি যোৱা হৈছিলে মই এটা মানে এজন ভিলেইনৰ চৰিত্ৰ যিয়ে মুছলমান ভিলেইন এটা চৰিত্ৰ কৰিছিলোঁ যিয়ে জিহাদ শব্দটো ভুলকে ভাবি পেলাই আচলতে জিহাদনো কি নিজৰ ধৰ্মৰ প্ৰতি থকা আনুগত্যখিনি আমি আমাৰ ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে কৰা শান্তিপূৰ্ণ বস্তুটোৱেই হৈছে জিহাদ কিন্তু তেওঁলোকে যিটো এটা বেলেগ ধৰণে চিন্তা কৰি এই আতংকবাদীসকলৰ জন্ম হৈছিলে তেনেকুৱা এটা চৰিত্ৰ মই কৰিছিলোঁ গতিকে তাত এটা সংলাপ আছিলে য'ত নাট্য কলাটো সোমাই আছে এতিয়া মোৰ দেউতা মোৰ আব্বাজানে মোক কয় যে শংকৰ গুৰুৱে প্ৰতিষ্ঠা কৰা শংকৰ নাম শুনিছ প্ৰথম কয় ক্ষমা কৰিব শংকৰ গুৰুৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ প্ৰথমটো খুঁটা পুতিছিল এজন মুছলমানে তাৰ নাম আছিল চানখা চানখাই খুঁটাটো পুতাৰ সময়ত মুখেৰে উচ্চাৰণ কৰিছিল লা ইলাহা ইল্লাল্লাহ আৰু সেই লা ইলাহা ইল্লাল্লাহ উচ্চাৰণ কৰি খুঁটাটো পুতাৰ বাবেই শংকৰ গুৰুৱে খুঁটাটোৰ এই নাম ৰাখিছিল লাই খুঁটা এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা এইটো দৰ্শকৰ গান শিউৰি আহে আজি আমি যিখন সমাজত বাস কৰি আছো আমি বৰ্তমান যেনেকুৱাকে এই ধৰ্মৰ নামত যিমান হাই হুলস্থুল হয় তাত যে আমি একেই যে এই একেইটোক প্ৰতিপন্ন কৰিবলৈ যাওঁতে তেখেতে নাটকৰ মাজেৰে কিমান ধুনীয়া এটা বাৰ্তা প্ৰেৰণ কৰিছে গতিকে ইয়াত কলা থাকে আৰু তাৰ লগে লগে আমাৰ বাকীবোৰ নাটকতো আজি ৰাজদীপ দাৰ নাটকত আমাৰ অভিজিত ছাৰৰ নাটক মই কৰিছোঁ চম্পক দাৰ নাটক মই কৰিছোঁ চম্পক শৰ্মাদেৱৰ নাটক মই কৰিছোঁ এই সকলোবোৰ নাটকতে য'ত য'ত বাৰ্তা আছে মই কোৱা নাই যে প্ৰতিখনতে বাৰ্তা আছে কিন্তু য'ত য'ত এটা পজিটিভ বাৰ্তা আছে মই কৰিছিলোঁ ৰেলপথৰ এজনী ছোৱালী তাত ছোৱালীজনীৰ যিটো মৰ্ম বেদনা বা প্ৰেম নামৰ বস্তুটো যিমান সুন্দৰভাৱে তেওঁলোকে প্ৰকাশ কৰিছিল তাত বাৰ্তা আছে তাৰ লগে লগে উচ্চ নিজ ভেদাভেদৰ মই এখন চাইছিলোঁ নাটক আৰু ৰাজদীপ দাৰ নাটকতো এটা এটা বিশেষ বাৰ্তা লৈ আহে প্ৰত্যেকটো নাটকত আৰু শ্মশান যাত্ৰা আপুনি যদি চাবলৈ যায় তাৰপিছত ৰাধা এবাৰ হাঁহিদেশনৰ যদি বাৰ্তাখিনি চাবলৈ যায় গতিকে আমাৰ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া নাটকতো যথেষ্ট বাৰ্তা আছে আমাৰ আপুনি যদি ৰাধাই নামানে বাধা যোৱা বছৰ আমি কৰিছিলোঁ সেইখন নাটকো যথেষ্টখিনি উন্নত হৈছিলে চম্পক শৰ্মাদেৱৰ তেখেতৰ নাটকত বাৰ্তা আছে গতিকে লাগে এটা পজিটিভ বাৰ্তা তাত কলা সোমাই থাকে কিন্তু জোৰ জবৰদস্তি জাবৰাং বাজি কৰি পেলাই কেৱল দেহ প্ৰদৰ্শন কৰা বা তেনেকুৱা পৰ্যায়ত যে তাত কিন্তু কলা থকা থাকে গতিকে এইটোৱে ডাঙৰ পাৰ্থক্য নাটক আৰু নাট্য কলা এইটোৱে ডাঙৰ পাৰ্থক্য গান আৰু গীত গান আজিকালি যি গান মই ক'বলৈ নাযাওঁ কিছু গীত মানে আগতে যিবোৰ গীত আছিলে ভূপেন হাজৰিকাদেৱৰ গীত আমাৰ জুবিন দাৰ পৰ্যন্ত শেষজন হৈছে জুবিন দা তেখেতৰ গানতো আচলতে লালিতটো আছিলে কিন্তু তাৰ পিছৰ প্ৰজন্মত এতিয়া এনেকুৱা কিছুমান গান দেখিবলৈ পাইছোঁ মানে যিবিলাকত ৰেপ কৰা বুলি কয় নেকি মানে বৰ্তমান যুৱ প্ৰজন্মই আদৰি লৈছে আদৰি লোক নতুন বস্তু এটা লৈছে কিন্তু তাত আমি চিন্তা কৰিব লাগিব সামাজিক দায়িত্ব সেইটোৱে পাৰ্থক্য গান আৰু গীতৰ মাজত নৃত্য আৰু নৃত্য কলাৰ মাজত সকলো সামাজিক দায়িত্ব
আছিলে এই নাটক কৰি থকা সময়ত কিবা হাঁহি উঠা বা তেনেকুৱা ঘটনা ঘটিছিল নেকি? ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চত হৈ থাকে এইবিলাক ঘটনা মানে কেতিয়াবা গেলেৰীৰ পৰা এনেকুৱা কিছুমান কমেণ্ট আহে যে হৈ যায় মানে সেই ইয়াত খোলা খুলিকে ক'বলৈ নোৱাৰি দুই এটা কথা কিন্তু তাত হৈ যায় আৰু দ্বিতীয়তে কি হয় মঞ্চত কেতিয়াবা কোনোবাই সংলাপ পাহৰি পেলাই যেতিয়া উল্টা উল্টা কথা কৈ দিয়ে তেতিয়াও এনেকুৱা কিছুমান ঘটনা হৈ যায় কিন্তু ভ্ৰাম্যমাণৰ মঞ্চত হয় কিন্তু আমাৰ যিটো MSR মঞ্চ তাত কোনো ক্ষেত্ৰত নহয় তাত মানে আমি যিহেতু কম্পিটিশ্যন কৰিবলৈ যাওঁ সদু অসম ভিত্তিক কম্পিটিশ্যন কৰিবলৈ যাওঁ আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন জেগাতো আমি যেতিয়া কম্পিটিশ্যন কৰিবলৈ যাওঁ অভিনয়ৰ নাটকৰ আৰু তাৰ কলাটো আমাৰ ভ্ৰাম্যমাণৰ কলাটো একদম বেলেগ আমি তাত চিনেমেটিক অভিনয় কৰিব লাগে মানে যিটো আচলতে ক'ব লগা হ'লে চিৰিয়েল চিনেমাত যিটো অভিনয় প্ৰযোজ্য হয় আমি তেনেকৈ অভিনয় কৰিব লাগে বাহিৰত বিশেষকৈ গতিকে তাত এনেকুৱা ঘটনা নহয় কিন্তু ভ্ৰাম্যমাণত কি হয় 3খন নাটকেই গোটেই বছৰটো কৰি থকা যায় কেতিয়াবা মুখত সংলাপ কাৰোবাৰ লাগি যায় কেতিয়াবা কাৰোবাৰ গাটো বেয়া থাকে পটককৈ ডাইলগকেইটা কৈ পেলাই যাবগৈ লাগে তেনেকুৱা এটা হেৰিটো থাকে কেতিয়াবা হয় বা কেতিয়াবা ডাইলগ ভুল কৰি বেলেগ চিনৰ ডাইলগ কেতিয়াবা কোনোবাই মাতি যেতিয়া দিয়ে বা কেতিয়াবা এনেকুৱা হয় আমি মঞ্চত থিয় হৈ থাকোঁ যিজনে প্ৰথম সংলাপ ক'বলৈ লাগে তেখেত নাই মানে চিনটো আছিল যদিও পাহৰি থাকিলে তেখেতে গৈ গ্ৰীণ ৰুমত বহি আছে আকৌ তেখেতক চিঞৰি পেলাই যেতিয়া মাতা যায় তাৰপিছত কি হয় মানে পৰ্দাখনো দাগিছে মানে আৰ কাপোৰখনো দাগিছে তেখেতেও দৌৰি আহি পেলাই সোমাই পেলাই যেতিয়া কৈছে বাপা বুলি কোৱাৰ লগে লগে তেতিয়া মানে আমাৰ হাঁহি উঠিবলৈ বাধ্য কাৰণ তাৰ আগতে বেলেগ এটা চিন গুচি গৈছে আৰু সেইখিনি সময়ত তেখেত উপস্থিত নাই কাৰণ তেখেতে কেতিয়াও পাহৰি যায় এইটো গোটেই বছৰটো কেনেকৈ মনত থাকিব মানে কেতিয়াবা কোনোবা এটা সময়ত ঘৰলৈ মনত পৰে কেতিয়াবা শাৰীৰিকভাৱে কষ্ট পাই থাকে গতিকে কোনোবা এখন বেলেগ দুনিয়াত থাকিবলৈ পাৰে সেই সময়ছোৱাত গতিকে এনেকুৱা কিছুমান হাঁহি হৈ থাকে ঘটনা পৰিৱৰ্তন হৈ থাকে বাহিৰত বহুত নাটক কৰিছে বাহিৰত নাটক কৰোঁতে আপুনি বহুত কিবা কিবি পাইছে অসমৰ বাহিৰত বহুত ৰাইজেতো গম নাই পোৱা আমাৰ এখন সৰু টাউনত আছে আপুনি আপোনাৰ বিষয়ে জানিবলৈ মানুহবিলাকৰ উৎসাহ আছে সেইটো কাৰণে আপুনি তাৰ বিষয়ে অলপ কম বাহিৰত নাটক কৰা আৰু আমাৰ ইয়াত নাটক কৰা বাহিৰত আচলতে আমি মেক্সিমাম কম্পিটিশ্যন কৰিবলৈ যাওঁ তাৰ বাহিৰে আমাক বিভিন্ন জেগাত হেৰি কৰে নিমন্ত্ৰণ কৰে নাটক কৰিবলৈ আমি ইতিমধ্যে মই উৰিষ্যা কলিকতা উত্তৰ প্ৰদেশ তাৰ কোচবিহাৰ এনেকৈ ধৰি পেলাই আমি বিভিন্ন জেগাত নাটক কৰিছোঁ প্ৰথম অৱস্থাত ইমান সফলতাৰ মুখে তাৰ পিছৰ সময়ছোৱাত যেতিয়া গম পালোঁ তেতিয়া আমি আমাৰ অসমৰ নাট্য সাহিত্য আৰু বাহিৰত তেওঁলোকৰ মই কৈছোঁৱে অলৰেডি যে চিনেমেটিক বস্তুটো তেওঁলোকে বেছিকৈ বিচাৰে গতিকে তাত অভিনয় কৰিবলৈ যাওঁতে আমি আমাৰ আংগিক বাচিক আহাৰ্য আৰু সাত্বিকতাৰ ওপৰত এই অভিনয় 4 প্ৰকাৰৰ ওপৰত আমি খুব ভালদৰে চিন্তা কৰিব লাগিব তাৰ উপৰি চৰিত্ৰটোৰ ভিতৰত আমি মন্থন কৰিবলৈ যাওঁতে আমি চৰিত্ৰটোৰ বিষয়ে বহুত দকৈ জানিবলৈ লাগিব এটা কথা কওঁ মই বিষ্ণু ৰাভা চৰিত্ৰটো যদি কৰিবলৈ যদি যাওঁ বিষ্ণু ৰাভা জীৱনটোৰ বিষয়ে ভালদৰে বুজিব লাগে তেখেতৰ খোৱা অভ্যাসটো তেখেতে কেনেকৈ খোজ কাঢ়িছিলে তেখেতৰ গীতৰ চৰ্চাটো মই তেখেতৰ নিচিনা গীত গাব নোৱাৰিলেও এটলিষ্ট যত্ন কৰিব লাগিব অধ্যয়ন কৰি ল'ব লাগিব তেখেতক খুব ভালদৰে অধ্যয়ন কৰিব লাগিব গতিকে সেই বাহিৰতো আচলতে আমি অসমক বেছিভাগ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিলোঁ গতিকে অসমৰ বিভিন্ন কাহিনীৰ ওপৰত তাত মই কণ্টিনিউৱাছলি 7 বাৰ নেশ্যনেল বেষ্ট এক্টৰ পাইছিলোঁ আৰু অসমতো 20 বাৰৰ ওপৰত 20 বাৰ মানে যথেষ্টবাৰেই হ'ব তাতকৈ মানে সৰু ডাঙৰ চব মিলাই পেলাই আৰু অসমৰ বিভিন্ন ওৱান এক কম্পিটিশ্যনবিলাকতো মই মানে প্ৰথম অৱস্থাত হোৱা নাছিলোঁ শিকাৰ বয়স এটা থাকে তাৰপিছত লাহে লাহে কৰি অসমৰ হৈ কৰিলোঁ বাহিৰত কৰিলোঁ দুইটাৰ মাজত পাৰ্থক্য এটাই আমাৰ ইয়াতে 45 মিনিটৰ হয় সময় দিয়ে যেতিয়া ওৱান এক কম্পিটিশ্যন হয় তাত আকৌ মানে পূৰ্ণাংগ নাটকৰ কম্পিটিশ্যন হয় MHR নাটকৰ কম্পিটিশ্যন হয় তাত 90 মিনিট সময় দিয়ে আৰু 60 মিনিট সময় দিয়ে ক্ষমা কৰিব 60 মিনিটৰ ভিতৰত আপুনি অভিনয় কৰিব লাগিব 1 ঘণ্টা ইয়াত 45 মিনিটৰ ভিতৰত আপুনি ছেটটো চেঞ্জ কৰিবলৈ নোৱাৰে আমাৰ অসমত ওৱান এক কম্পিটিশ্যনত তাত কিন্তু ছেট চেঞ্জ কৰিবলৈ পাৰে পিছফালৰ ছেট চেঞ্জ কৰিবলৈ পাৰে আৰু আমাৰ অকল মই বুলিয়ে নহয় আমাৰ বহুত ভাল নাটক গৈছে একেলগে আমাৰ মৰিগাঁৱৰ পূৰ্ণকান্ত নাথ নাট্যকাৰ তেখেতৰ যুঁজৰ লাখুটি ৰণৰ লাখুটি গোটেই বস্তুটো আছিল আমাৰ মহ যুঁজৰ ওপৰত মহ যুঁজটো যে বন্ধ কৰি দিয়া গৈছে বাৰ্তা এটাই সেইকাৰণে কওঁ এয়া হৈছে নাট্য কলাৰ বস্তু
বাৰ্তাটো কেনেকুৱা যদি মহ যুঁজটো বন্ধ কৰিব পাৰিছে তেনেহ'লে মহ বলি দিয়াটো কিয় বন্ধ কৰিব নোৱাৰে এটা মহক মাৰি দিয়াটো যদি যুক্তিসংগত তাত যদি চৰকাৰে একো নকৰে কিন্তু মহ দুটাক যুঁজাওঁতে কি এনেকুৱা ডাঙৰ পাব কথাটো আচলতে সেইটো আজিতো গন্দাই গন্দাই মহটো ভগৱানৰ নামত বলি দি আছে তাততো তেওঁলোকেতো একো কৰিবলৈ পৰা নাই কিন্তু আমাৰ অসমৰ মৰিগাঁৱৰ যিটো এটা বহুত বছৰীয়া বহুত পুৰণাৰ পৰা শুনিছিল মহযুঁজৰ ওপৰত বিহুৰ চেও আছে আমাৰ মানুহৰ খিৰাই খিৰাই মহযুঁজ আছে আৰু এটা সময়ত মহবোৰক যদি মই যিমান দূৰ জানো যে এইখিনি সময়ত যদি যুঁজোৱা নাযায় তেনেহ'লে বোলে বেলেগৰ অনিষ্ট কৰিবলৈ পাৰে বেলেগ মানুহৰ গতিকে তেনেকুৱা এই বস্তুবিলাক আমি গৈ বাহিৰত পৰ্যন্ত আমি দেখুৱাইছো যে আচলতে এনেকুৱা মহ যুঁজ এনেকুৱা মহৰ প্ৰতি মৰম আমাৰ এনেকুৱা যুঁজ কৰালে তেওঁলোক দুজনৰ মাজত আমি আচলতে এই তেনেকুৱা বেয়া কোনো ধৰণৰ মানসিকতা নাৰাখোঁ কিন্তু আচল কথাটো হ'ল ই আমাৰ সংস্কৃতিৰ সংগ গতিকে এয়া বস্তু গৈ পেলাই আমি বাহিৰত দেখুৱাইছোঁ গতিকে সেই তেনেকুৱা আৰু তেওঁলোক বিৰাট চেঞ্চিটিভ হয় মানে অসমত এইটো হৈ আছে নেকি আচ্ছা এইটো হৈ আছে এনেকুৱা গতিকে এইখিনিৰ ওপৰতে গোটেই কাৰবাৰ আৰু এই ম'হৰ যুঁজত কিছু কিছু গাঁৱত একেবাৰে চিৰা পিঠা সেইটোৱে তাত তেনেকুৱা হয় এইটো আমাৰ মৰিগয়া সংস্কৃতিয়ে হ'বলৈ লাগে কিন্তু কৈ দিওঁতে একো এটা দুখৰ বিষয়ো এতিয়া লাষ্ট দুবাৰ যেতিয়া মই অসমৰ পৰা যেতিয়া ওলাই গৈ উৰিষ্যাত কোচবিহাৰত যেতিয়া অভিনয় কৰি আছো অভিনয় শেষ হোৱাৰ পিছত এজনে আহি প্ৰশ্ন কৰিছে আপুনিতো ডিষ্ট্ৰিক্টৰ নিবই বোলো সেই কি কৰে ইমান বাহিৰৰ পৰা ইমান দূৰ পৰা আহিছে যে নাই আপোনাৰ অভিনয় আগতো চাইছোঁ আৰু আপুনিতো নিবই বোলো কেতিয়াবা হৈ যায় আৰু মইতো বহুবাৰ ফেইলিয়ৰ হৈছোঁ কৈছে নাই আপুনি নিব আপুনি অসমৰ হয় ন অসমৰ আচ্ছা মিষ্টাৰ ৰাজকুমাৰৰ জেগা ন গাত লাগি গ'ল ৰাজকুমাৰ গাত লাগি গ'ল তেতিয়া যদি কোৱাহেঁতেন বিষ্ণু ৰাভাৰ জেগা যদি কোৱাহেঁতেন যতীন বৰাৰ জেগা যদি ক'লেহেঁতেন ৰবি শৰ্মাৰ জেগা যদিহে ক'লেহেঁতেন প্ৰস্তুতি বাৰ জেগা গাত নালাগি তেওঁলোকে অভিনয় খুব ভালদৰে জানে অভিনয় সত্তাটোৰ বিষয়ে খুব ভালদৰে জানে কিন্তু মিষ্টাৰ ৰাজকুমাৰ জেগা মানে তেখেতে ইউটিউবত এতিয়া লাইক কৰি থকাৰ কাৰণে আজি ইউটিউবত তেখেতৰ ভিডিঅ'বিলাক দিয়াৰ কাৰণে আজি বাহিৰত চাইছে আৰু তেওঁলোকে বহুতে ভাবে অসমীয়া অভিনেতাবিলাকৰ মানদণ্ড তেখেতৰ নিচিনাই এইটো এটা খুব দুখনীয় কথা আহি পৰিছে মানে তেখেতে যিবিলাক বহুৱালি কৰি আছে এই বহুৱালিবিলাকে মানে আমাক অসমখনক কোনোবা এটা জেগাত বাহিৰত সেও প্ৰতিপন্ন কৰাইছে যে অসমৰ চাগে অভিনেতা কিছুমান এনেকুৱাই হয় বা এয়াই যদি অসমৰ মানুহে ইমান লাইক মাৰিছে ইমান কমেণ্ট কৰিছে ইমান মানে এইবিলাক বস্তু অসমৰ মানুহে খুব ভাল পাইছে অসমৰ ৰাইজৰ চিন্তাৰ পৰিসীমা এইখিনিহে তাতকৈ কিন্তু তেওঁলোকক মই ক'বলৈ বিচাৰিছোঁ তাত কৈছোঁ যে আপুনি যদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে জানিব লাগিব আপুনি বিষ্ণু ৰাভাৰ বিষয়ে জানিব লাগিব আজান ফকীৰৰ কথা জানিব লাগিব শংকৰদেৱৰ কথা জানিব লাগিব তেওঁলোকৰ কাৰণে তেওঁলোকৰ জেগাৰ পৰা অহা বুলি ক'লে মই গৌৰৱ অনুভৱ কৰিম বা যতীন দা নিমিলে তেওঁলোকৰ লগত কিন্তু মই কথাটো কৈছোঁ যতীন বৰা খুব ভাল হয় এতিয়া ৰত্নাকৰত আপোনালোকে চাই আহিছে অসমীয়া চিনেমাৰ এটা ভাল উত্থান এটা আহিছে কাঞ্চনজংঘা আৰু ৰত্নাকৰ দুয়োখন ছবিৰ জৰিয়তে গতিকে এই চেগতে এই চেনেলটোৰ জৰিয়তে আপোনালোক জুবিন দা আৰু যতীন দা দুইজনকে মই শুভকামনা জনাইছোঁ আৰু আপোনালোকে যিটো এটা পদক্ষেপ আৰম্ভ কৰিছে চিৰযুগমীয়া হওক তাৰে মই কামনা কৰিছোঁ গতিকে আপোনালোকৰ নামেৰে চিনাকি দিবলৈ আমি বিৰাট গৌৰৱান্বিত কৰোঁ কিন্তু কিছুমান এনেধৰণৰ মানুহ গম পাইছে তেওঁলোকৰ জৰিয়তে যদি আমাক যদি বাহিৰত কম ৰাজকুমাৰ জেগাৰ পৰা আহিছে বুলি কয় বৰ লাজ পাওঁ গতিকে আপোনালোকৰ কামবিলাক আজি যেনেকৈ ৰত্নাকৰ কৰিছে আৰু বঢ়াই গৈ থাকক যাতে এই অপয়া অশক্তিবিলাক এই অপয়া বস্তুবিলাক যিবিলাকে অসমখনৰ সংস্কৃতি বিনষ্ট কৰিছে এইবিলাক যেন তল পৰি যায় কবিতা লিখিছে বহুত পুৰস্কাৰো পাইছে আপুনি কিহৰ ওপৰত কবিতা লিখি বেছি ভাল পায় মূল বস্তুটো সময় আৰু বৰ্তমান সময়টো কেতিয়াবা সৰু সৰু বস্তুৰ ওপৰতো লিখা যায় কেতিয়াবা বিশেষ বস্তুৰ ওপৰতো লিখা যায় আৰু মানুহৰ কেতিয়াবা কিছু ক্ষোভ থাকে এই ক্ষোভবিলাক কেতিয়াবা কবিতাৰ ৰূপে যেতিয়া ৰাতিটো চিন্তা কৰি থকা যায় এই ক্ষোভটো যে বৰ্তমান সমাজখন এনেকৈ কিয় হৈছে আমি কিবা এটা চিন্তা কৰি আছিলোঁ যে কিবা এটা ঘটি গ'ল বুলি সেইটোৰ ওপৰত লিখা যায় তাৰপিছতে এতিয়া এটা সৰু উদাহৰণ দিছোঁ এইবাৰ বিজেপি চৰকাৰখন আছে তেওঁলোক আছে কাম কৰি আছে ধুনীয়াকৈ ভালকৈ কাম কৰি আছে মোৰ মানে মনত মই ডাইৰেক্টলিটো ক'ব নোৱাৰোঁ ক'ব পাৰোঁ
সেইটো সকলোৰে বাকস্বাধীনতা আছে, কিন্তু এতিয়া এটা কথা কৈছোঁ, ইলেকশ্যনৰ আগত যথেষ্টখিনিয়ে চিন্তা কৰিছিলে যে কংগ্ৰেছৰ অপশাসন শেষ কৰিব, কংগ্ৰেছৰ মন্ত্ৰীবোৰক বিৰোধিতা কৰি পেলাইহে বিজেপি চৰকাৰখন গঠন কৰা হৈছিলে, যে তেওঁলোকে নোৱাৰিব, এতিয়া নতুন আমাক পৰিৱৰ্তন লাগে। কিন্তু এতিয়া আপুনি যদি চাবলৈ যায়, সেই কংগ্ৰেছৰ আগৰ নেতাবিলাকে গৈ এজন এজনকে বিজেপিত সোমাইছে। গতিকে আমিনো কি পৰিৱৰ্তন পালোঁ? আমি যদি সেই একেখিনি মানুহকে আকোৱালি ল'ব লগা হ'ল, তাত পৰিৱৰ্তনটো ক'ত? আমিতো তেওঁলোকে ভোট নিদি পেলাইহে আমি এওঁলোকক ভোট দিছিলোঁ, কাৰণ তেওঁলোকৰ কামত আমি অসন্তুষ্ট। সেইটো কাৰণে আৰু এটা বস্তুত মানিছোঁ যে আমাৰ চৰকাৰখনৰ আগতে, মানে ইলেকশ্যনৰ আগতে কোন কোন আহিছে এইটো সমস্যা নাই, তাৰ পিছত জিকাৰ পিছত তুমি এজনকে গৈ পেলাই তাত গ'ল, তেতিয়া মানে নিজৰ কেতিয়াবা দুখ লাগে, এজনে ক'ত আছো, কি কৰি আছো, মানে আকৌ তেওঁলোককে ভোট দিয়া নিচিনা হ'ল, যাৰ পৰা আমি কৰিলো। কাইলৈ পঢ়িলে আকৌ যদি এওঁলোকৰ পৰা অতিষ্ঠ হৈ পেলাই আমি যদি বেলেগক ভোট দিওঁ, তেতিয়া আকৌ যদি এওঁলোকৰ পৰা ঢাপলি মাৰি পেলাই তাত যাব, আকৌ তেওঁলোকক তেনেকুৱা হৈ যায়। তেতিয়া মানে কি হয়, এই কিছুমান কথা মোৰ তাৰ পৰা ওলাই যায়। গতিকে তাতে মোৰ এটা কবিতা জন্ম দিছিল, মাজৰ মানুহ বুলি মোক এটা কবিতা লিখিছিলো। তাৰ উপৰি মানুহৰ যেতিয়া দুখ লাগে, পূজা পাৰ হৈ গৈছে, পূজাৰ সময়ত কিমান ধুনীয়া লাগে প্ৰতিমা, কিন্তু পূজা শেষ হোৱাৰ পিছত চাবচোন প্ৰতিমা ক'ত পৰি থাকে, পানীত, নদীত। সেই পুতলাবিলাকলৈ কেতিয়াবা দুখ লাগে মানে তোমাকে ইমান ধুনীয়াকে পালিছিলে গৈছিলে, এতিয়া তুমি পানীৰ গহ্বৰত, তুমি এতিয়া এনেকে বিশ্বকৰ্মাৰ পুতলাবিলাক তাকে একদম সেৱা কৰি তাতে আকৌ ৰাস্তাৰ কিনাৰত, এইবিলাক কথাই আমি মাথাত খেলাই। গতিকে তাৰ পৰা দ্বিতীয়তে আহিছে ডাঙৰ বস্তু দিছে প্ৰেম, ফুলৰ প্ৰতি প্ৰেম, প্ৰকৃতিৰ প্ৰতি প্ৰেম, নাৰীৰ প্ৰতি প্ৰেম, মা দেউতাৰ প্ৰতি প্ৰেম, যিটো শৃংগাৰ ৰস, তাৰ ওপৰতো কবিতা বিষাদ, তাৰ ওপৰত কবিতা আহে। গতিকে আচল বস্তুটো সমল, যিখিনি সময়ত মোৰ মনত যিটো হৈ থাকে, আৰু কবিতা আচল বস্তুটো হৈছে অনুভৱ, তাৰ লগত শব্দ নানি কম শব্দৰে বহল অৰ্থ বুজাব পৰা বস্তুটো। আৰু শেষত এটা কথাই কওঁ যে সঁচাকৈ মোৰ কবিতাটোৰ জৰিয়তে মই সমাজক কিবা এটা দিব বিচাৰোঁ, তেনেকেই মই চিন্তা কৰোঁ কবিতাবিলাক। সেইটো ভাল চিন্তা।